বড়োলেণ্ড আন্দোলনত যে তেওঁলোকে বন্দুক ধৰাৰ এটা কথা সৌদিনা কৈছিলে। শুভেচ্ছা জনাইছোঁ বাক্সা জিলা এপছুৰ অধিৱেশন আজি আমি চবেই আহিছোঁ। ঐতিহাসিক 2003 চনৰ বড়ো চুক্তিত বাক্সা জিলা গঠন হৈছিলে আৰু পুনৰ ঐতিহাসিক তৃতীয় বড়ো চুক্তি 2020ত তামোলপুৰ জিলা গঠন হ'ল আৰু তামোলপুৰ জিলা গঠন হোৱাৰ লগে লগে বাক্সা জিলা এপছু দুটা ভাগ হৈ গ'ল। তামোলপুৰ জিলা নতুন সমিতি গঠন কৰিছে, বাক্সা জিলাৰ পুৰণা কমিটি হৈ গ'ল আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত আহি বহুত ভাল লাগিছে। 1967ত জন্মগ্ৰহণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা ইতিমধ্যে গল্ডেন জুবলি ইয়াৰ পাৰ কৰিলে। আজি বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাত আগৰণুৱা এটা ভূমিকা নিখিল বড়ো ছাত্ৰ সন্থাই পালন কৰি আহিছে। আজিলৈকে নিখিল বড়ো ছাত্ৰ সন্থা ডাইনী হত্যা, জুৱা, মদ, ভাং বিভিন্ন সমস্যাৰ লগত বড়ো জনগোষ্ঠী সন্মুখীন হোৱা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইয়াৰ পৰা জাতিক বচোৱাৰ কাৰণে বহুত কাম কৰি আছে। বড়ো জনগোষ্ঠীৰ শান্তি প্ৰতিষ্ঠা কৰা, বড়ো জনগোষ্ঠী বিভিন্ন জনগোষ্ঠীৰ লগত এটা সমন্বয় স্থাপন কৰা আৰু ইয়াৰ লগতে যিবিলাক জাতীয় জীৱনত সমস্যাবিলাক আছে সেই সমস্যাবিলাক সমাধান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে আৰু সেইটো আৰম্ভণিৰ পৰা এতিয়ালৈকে আমাৰ দীপেন বড়ো ডাঙৰীয়া এপছু প্ৰেছিডেণ্ট হৈ থকালৈকে বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতসকলে দিনা নিশা কাম কৰি আছে। মই নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যিবিলাক এজেণ্ডা তেখেতসকলে হাতত লৈছে এইটো যাতে সফল হয়। বড়ো জনগোষ্ঠীৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা আৰু বড়োলেণ্ডৰ মাজত লগতে অসমখনত বড়ো জনগোষ্ঠীৰ লগতে অইন জনগোষ্ঠীসকলৰ লগত এটা সমন্বয় কৰি ভাল এটা সুস্থ সমাজ গঠন কৰাত নিখিল বড়ো ছাত্ৰ সন্থা সফল হওক, সেইটোৱে মই কামনা কৰিছোঁ। আপোনালোকে বিচাৰে নেকি হাগ্ৰামা শাসন কৰক? বড়োলেণ্ডত এতিয়া শান্তি আছেনে নাই? 2 বছৰ শান্তি হৈছে, ভাল এটা পৰিৱেশ আহিছে। তো এতিয়া আপোনালোকে যদি বিচাৰে হাগ্ৰামাক, আপোনালোকে আনক হাগ্ৰামাক। ৰাইজেতো বিচৰা নাই, ৰাইজে ইলেকশ্যনতহে ক'ব। ৰাইজে এতিয়া আজি যিটো প্ৰসংগী যিটো কথা পাতিছে ইয়াত হাগ্ৰামা মহিলাৰ কথাটো সদায় প্ৰশ্ন কৰা যায়, কিন্তু হাগ্ৰামা মহিলাৰ যাই সোধক যে তেখেতৰ এজেণ্ডা কি আছে সমাজক লৈ, জাতিক লৈ পেলাই। আপোনালোকে আমাকে প্ৰশ্ন কৰি আছে 17 বছৰ শাসন কৰিলে, কি কাম কৰিলে, কি নকৰিলে আৰু এতিয়া কি কৰি আছে। 2 বছৰ তেখেতে কাউন্সিলতে অহা নাই। এজন যদি সমাজৰ প্ৰতি দায়িত্ব থকা মানুহ, সমাজৰ প্ৰতি যদি চিন্তা কৰা মানুহ, বেলেগক বাদ দিয়ক নিজৰ সমষ্টিৰ প্ৰতি যদি চিন্তা কৰা মানুহ, তেখেতেতো 2 বছৰ কাউন্সিলত আহিব লাগিছিলে। 2 বছৰ তেখেতে কাউন্সিলতে অহা নাই। তো আমি কি ভাবিম এতিয়া? তেনেকুৱা নেতা আপোনালোকক লাগে? আমাকতো নালাগে তেনেকুৱা নেতা। বেলেগ নেতাই আহি শাসন কৰক, যোনে নেকি গণতান্ত্ৰিক হয়, শান্তিটো ভাল পায়, সমাজৰ উন্নয়নৰ কথা ভাবিব পাৰে, স্কুল কলেজৰ কথা ভাবিব পাৰে, তেনেকুৱা নেতাই আহি শাসন কৰক। কিন্তু হাগ্ৰামা মহিলাৰ কথাটো যিটো আপোনালোকে সুধি আছে বাৰে বাৰে, এইটো কথাটো মই ভাবোঁ এইটো অপ্ৰাসংগিক, এইটো ইয়াৰ কোনো প্ৰসংগ নাই। আৰু আপোনালোকে ইয়াতকৈ যদি আমাৰ এই বছৰ বাক্সাত কিমান ধান উৎপাদন হৈছে, তামোলপুৰত কিমান ধান উৎপাদন হৈছে, কিমান PPC চেণ্টাৰ স্থাপন কৰিছে, কিমান গুডাউন স্থাপন কৰিছে, কেইটা মিল চেংচন হৈছে, এইবিলাক সোধক। এইবিলাকত লাভ আছে খেতিয়কবিলাকত। হাগ্ৰামাৰ প্ৰশ্ন সুধি কি লাভ আছে? না খেতিয়কৰে লাভ আছে, না ছাত্ৰ ছাত্ৰীৰে লাভ আছে, না কোনোবা সাংস্কৃতিকৰ মানুহৰে লাভ আছে, না ৰাজনীতি কৰাৰে লাভ আছে। ছাৰ এটা